নমস্কাৰ বন্ধুসকল, নাথ ভ্লগছ চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। তে বন্ধুসকল, আপোনালোকৰ ঘৰত যদি লোকেল কুকুৰা বা লোকেল পাতিহাঁহ আছে, যদি আপোনালোকৰ ঘৰত সেই কুকুৰাখিনিৰ বা পাতিহাঁহখিনিৰ কণীৰ প্ৰডাকশ্যন হৈ আছে, সেই কণীখিনি আপোনালোকে বজাৰত বিক্ৰী কৰিলে তাৰ মূল্য পাব পাৰ পিচ 10 টকা। এটা কণীত আপোনালোকে 10 টকাকৈ বিক্ৰী কৰিব পাৰিব। তে বন্ধুসকল, আপোনালোকে যদি ঘৰতে মাছৰ কাৰ্টুন এটা দি ছেমি অট'মেটিক ইনকুবেটৰ মেচিন এটা সাজি লয়, তে সেই কণীটো আপোনালোকে 20 দিন যদি ইনকুবেটৰ মেচিনটোৰ ভিতৰত থৈ দিয়ে, 20 দিনৰ পিছত সেই কণীটোৰ পৰা যোনটো পোৱালি হ'ব, সেই পোৱালিটো আপোনালোকে 50 টকা ৰেটত বা 60 টকা ৰেটত বিক্ৰী কৰিব পাৰিব। তে বন্ধুসকল, 20 দিনৰ পিছতে আপোনালোকৰ পইচাটো 10 টকাৰ পৰা গৈ 50 টকা হৈ যাব। তে বন্ধুসকল, আপোনালোকৰ ঘৰত যদি 50টা বা 60টা কণীৰ প্ৰডাকশ্যন হৈ থাকে, আপোনালোকে ইনকুবেটৰ মেচিনত দি পোৱালি জগাব পাৰিব, তাত কোনো অসুবিধা নাই। আৰু বন্ধুসকল, আপোনালোকৰ ইনকুবেটৰ মেচিনটোত বনাওঁতে বেছি পইচা খৰচা নহয়, খুব বেছি আপোনালোকৰ 1000 বা 1500 টকা তাৰ ভিতৰত ইনকুবেটৰ মেচিন এটা প্ৰস্তুত হৈ যাব আৰু আপোনালোকে কাৰেণ্টতো চলাব পাৰিব। তে বন্ধুসকল, আপোনালোকে এনেই থাকি লাভ নাই, হাতে কামে লাগি যাওক, ঘৰত এটা ইনকুবেটৰ মেচিন প্ৰস্তুত কৰি লওক আৰু কেনেকৈ কণী দিব লাগে, কি কৰিব লাগে, মোৰ আগৰ ভিডিঅ'টোত আপোনালোকে সকলো তথ্য পাব। আৰু যদিও আপোনালোকে কিবা অসুবিধা হয়, আপোনালোকে কমেণ্ট কৰিব, কমেণ্টত মই জনাবলৈ চেষ্টা কৰিম। তে বন্ধুসকল, আপোনালোকৰ ঘৰত যিখিনি লোকেল কুকুৰাৰ কণীৰ প্ৰডাকশ্যন হয়, সেই কণীখিনি বাহিৰত 10 টকা ৰেটত বিক্ৰী নকৰি আপোনালোকে ঘৰতে এটা ইনকুবেটৰ মেচিন প্ৰস্তুত কৰি লওক। আৰু সেই ইনকুবেটৰ মেচিনটোৰ জৰিয়তে আপোনালোকে সেই কণীটো 50 টকা ৰেটত আপোনালোকে বিক্ৰী কৰিব পাৰিব 20 দিনৰ পিছত। আৰু বন্ধুসকল, মই এই মেচিনটো প্ৰস্তুত কৰিছিলোঁ, বহুতে মোক কমেণ্ট কৰি জনাই আছিলে যে দাদা, ছেমি অট'মেটিক ইনকুবেটৰ মেচিনত ৰিজাল্ট কেনেকুৱা ওলায় বা কিমান কণী আমি দিব পাৰিম খুব কমৰ ভিতৰত, আৰু তাৰ মেইনটেনেঞ্চ কেনেকৈ কৰিব লাগে। তে বন্ধুসকল, মই ইয়াত কোনো ধৰণৰ হিউমিডিটি কণ্ট্ৰলাৰ ব্যৱহাৰ কৰা নাই। মই ইয়াত 10 টকীয়া এটা লাইট লগাই দিছোঁ 100 পাৱাৰৰ, আৰু 2খন DC ফেন লগাইছোঁ, আৰু বন্ধুসকল এটা টেম্পাৰেচাৰ কণ্ট্ৰলাৰ মই লগাইছোঁ। তে বন্ধুসকল, মই ইয়াতে কণী দিছিলোঁ 80টা, আৰু সেই 80টা কণীৰ ভিতৰত মই তাৰে 10টা কণী বেয়া আছিলে, আৰু সেই বেয়া কণীকেইটা মই আগতে উলিয়াই পেলালোঁ, আৰু যিকেইটা ভাল কণী মই ভিতৰত ৰাখি থ'লোঁ। তে আজি 19 নম্বৰৰ দিন, 19 নম্বৰ দিনত কণী প্ৰায়কেইটা কণীয়ে ফাটিছে, আৰু কাইলৈ 20 নম্বৰ দিনত গোটেইকেইটা কণীৰ পোৱালি ওলাব বুলি মই এটা আশা কৰোঁ। আৰু বন্ধুসকল, আপোনালোকে হিউমিডিটিটো কেনেকৈ মেইনটেনেঞ্চ কৰিব, হিউমিডিটিৰ কাৰণে 15 দিনলৈকে আপোনালোকে ঠাণ্ডা পানী দিব, আৰু 15 দিনৰ পিছত সেই পানীখিনি ভিতৰত যিখিনি পানী দিয়ে, সেই পানীখিনি সম্পূৰ্ণ আপোনালোকে বদলাই পেলাব। অকণমান কুহুমীয়া গৰম পানী দি পেলাই আপোনালোকে ঢাকনখন মাৰি থৈ দিব। 3 দিন আপোনালোকে কণীখিনি লৰাব নালাগে বা 2 দিন লৰাব নালাগে। তেওঁ 18 দিন বা 19 দিনৰ ভিতৰত। আৰু আজি 19 নম্বৰ দিনত মোৰ পোৱালি গোটেইখিনি ডিম ফাটি পেলাই ওলাই গ'ল, আৰু মই ডিমৰ যিখিনি বাকলি আছিলে সেই বাকলিখিনি ধুনীয়াকৈ চাফা কৰি পেলালোঁ, বক্সটো খুব ধুনীয়াকৈ চাফা কৰি পেলালোঁ, আৰু চাফা কৰি এখন চাফা পেপাৰ মই তলত পাৰি দিছোঁ, পাৰি দি পেলাই মই পোৱালিকেইটা বক্সটোৰ ভিতৰতে ৰাখিছোঁ। আৰু বন্ধুসকল, আপোনালোকেও যদি এনেকৈ ইনকুবেটৰ মেচিনত পোৱালি জগায়, তে একদিন সিহঁতক হিটত ৰাখিব, তেতিয়া পোৱালিকেইটা খুব ধুনীয়াকৈ ষ্ট্ৰং পোৱালি হয়। আৰু হিটত ৰাখিলে সিহঁতৰ পানী পিয়াহটো অকণমান বেছিকৈ লাগে, তাৰ বাবে মই এটা পাত্ৰত পানী দি দিছোঁ, আৰু চাওক মই বাতি এটাত পানী দিছোঁ, আৰু বাতিটোৰ ভিতৰত মই এটা কাপ দি দিছোঁ। কাপটো এইটো কাৰণত দিছোঁ যাতে পোৱালিটো পানীত সোমাই পেলাই মৃত্যুৰ মুখত পৰিব নোৱাৰে, তাৰ বাবে মই কাপটো দি দিছোঁ। তে বন্ধুসকল, সৰু অৱস্থাত সিহঁতে নাজানে যে পানীটো কেনেকৈ খাব লাগে। আপোনালোকে ধৰি পেলাই অকণমান পানীটো যদি মুখখন লগাই দিয়ে, তে এটা দুটাই খোৱাৰ পিছত যেতিয়া চিনি পাব তেতিয়া সিহঁতে নিজে খাব। তে এদিন বা 2 দিন আপোনালোকেও এনেকৈ হিটত ৰাখিব, তাৰপিছত হিটত ৰাখিব নালাগে। আৰু গৰম দিন হ'লে আপোনালোকে এনেই এৰি দিব পাৰিব, আৰু যদি ঠাণ্ডা দিন হয় তেতিয়ালৈকে আপোনালোকে ব্ৰডিংটো 15 দিনলৈকে ব্ৰডিং কৰিলে ভাল হয়, তেতিয়া পোৱালিকেইটা ষ্ট্ৰং হ'ব। তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে, আৰু যদি ভিডিঅ'টো চাই ভাল পালে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু চেনেলটো আপোনালোকৰ নিজৰ কৰি ল'বলৈ ছাবস্ক্ৰাইব কৰি ল'ব। মই এনেকুৱা ফাৰ্মিং ভিডিঅ' আপোনালোকক আৰু দিবলৈ চেষ্টা কৰিম, আৰু যাতে এনেকৈ
লোকেল মুৰ্গী বা লোকেল হাঁহ বা গাহৰি যিকোনো এখন ফাৰ্ম খুলি পেলাই যাতে অসমৰ যুৱক যুৱতী এজনে স্বাৱলম্বিতাৰ দিশ দেখা পায়, তাৰ বাবে আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। তে বন্ধুসকল, আজিলৈ ভিডিঅ'টো ইমানেই। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব, আৰু ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে আপোনালোকক অশেষ ধন্যবাদ জ্ঞাপন কৰিলোঁ। জয় আই অসম।